ধুবুৰীত কোভিড যোদ্ধালৈ পিৰামল স্বাস্থ্য আৰু ভাৰতীয় জীৱন বীমা নিগমৰ সহায়ৰ হাত। ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বেচ্ছাসেৱী প্ৰতিষ্ঠান পিৰামল স্বাস্থ্য আৰু ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ পৰা ধুবুৰী জিলা প্ৰশাসনক আগবঢ়ালে অক্সিজেন কনচেন্ট্ৰেটৰ, অক্সিমিটাৰ, মাস্ক আৰু PPE কিট। পিৰামল স্বাস্থ্য ব্যৱস্থাপনা তথা গৱেষণা প্ৰতিষ্ঠানটোৰ হৈ ৰাজ্যিক ৰূপান্তৰ প্ৰবন্ধক ডক্টৰ ধ্ৰুৱজ্যোতি বৰা, ভাৰতীয় জীৱন বীমা নিগমৰ হৈ মাণ্ডলিক প্ৰবন্ধক TN ভুটিয়া, মাৰ্কেটিং মেনেজাৰ SK সাহাই উপায়ুক্তৰ হাতত অৰ্পণ কৰে। ধুবুৰীৰ পৰা চিৰাজুল ইছলাম, নিউজ 7 অসম। নিউজ 7 অসমত বিজ্ঞাপন দিয়াৰ বাবে যোগাযোগ কৰক 99547419338 আৰু 8638362784 নম্বৰত। নিউজ 7 অসমৰ বাবে নামনি অসমৰ বিভিন্ন জিলাৰ পৰা সংবাদদাতাৰ প্ৰয়োজন। ইচ্ছুক প্ৰাৰ্থীয়ে 03613551777 99547419338 আৰু 863836